Hello everyone, Monisha's blog channel লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। মই আজি শেয়াৰ কৰিবলৈ লৈছো এটা সুজিৰে বনোৱা ধুনীয়া নাস্তা যেটো খাবলৈ বহুতেই সোৱাদ হয়। তাৰ কাৰণে মই এখন পেনত এচামুচ তেল দি গৰম কৰি লৈছো। তেলখিনি গৰম হোৱাৰ পাছত তাত জিৰা কেইটামান দি পেলাই মই ফুটিবলৈ দিম। জিৰা কেইটা ফুটি যোৱাৰ পাছতে তাত চিলি ফ্লেক্স দিম। চিলি ফ্লেক্স অকণ দি পেলাই অকণমান ভাজি তাত পানী এড কৰিম। মই পানী এড কৰিছো। পানীৰ জোখটো আপোনালোকে ধ্যান ৰাখিব। 1 কাপ সুজিৰ কাৰণে 3 কাপ পানী। তাৰ পাছতে পানীখিনি উতলি অহাৰ পাছত মই তাত সুজিখিনি দি দিম। দি দিয়াৰ পাছতে এনেকৈ ধুনীয়াকৈ লৰাই মই ভাজি থাকিম। এনেকৈ লৰাই থাকিব লাগিব, নহলে সুজিখিনি গোটা খাই যায়। এনেকৈ চাওক ধুনীয়াকৈ মই লৰাই পানীখিনি একদম শুকাই যাবলৈ দিম। এতিয়া আধা শুকাই গৈছে মোৰ সুজি পানীখিনি। এইখিনিতে মই আপোনালোকক কওঁ, যদি আপোনালোকে মোৰ চেনেলটো চাই ভাল পায়, কমেন্ট কৰিব, লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰি থৈ দিব, যাতে মই এনেকুৱা ভিডিঅ'বোৰ আপোনালোকৰ ওচৰলৈ গৈ থাকে। এয়া চাওক পানীখিনি শুকাই এনেকৈ কেৰাহীখনৰ পৰা এৰি আহিছে। আমি এনেকুৱা পৰ্যায়লৈকে সুজিখিনি ভাজিব লাগিব। এইখিনি তাৰ পাছতে আপুনি গেছৰ ফ্লেমটো অফ কৰি থব। এয়া চাওক সুজিখিনি এনেকুৱা হোৱাৰ পাছত গেছৰ ফ্লেমটো অফ কৰি আপুনি এইখিনি আঁতৰাই থব। আঁতৰাই থোৱাৰ পাছত 5 মিনিট মান ৰেষ্ট দি দিব সেইখিনি। তাৰ পাছতে যেটো আলু বইল কৰি থৈছিলো, সেই আলুটো আমি এনেকৈ কাটুকস কৰি লম। কাৰণ কাটুকস কৰি নললে গোটা গোটা হৈ থাকিলে ভাল নহব। কাটুকস কৰিলে মিহি হৈ যায়। তাৰ পাছতে এয়া নিমখ অকণমান দি পেলাই পৰিমাণ অনুযায়ী নিমখ দি পেলাই এইখিনি আকৌ মই মুঠি লম। আলু আৰু সুজি দুটা মিলাই ধুনীয়াকৈ মুঠি লম। এচাক আটা মুঠাৰ দৰে মই এনেকৈ মুঠি সফট কৰি লম। এচাক ধুনীয়াকৈ সফট হৈ গ'ল। এতিয়া মই হাতত অকণমান তেল লগাই এয়া অকণ লৈ পেলাই লাৰু বনাই লম। আপোনালোকে নিজৰ ইচ্ছামতে শেপ দি এইকেইটা লাৰু বনাই ল'ব পাৰে। গোল কৰিলে কৰিব পাৰে। এনেকুৱা মই বনোৱাৰ দৰে দীঘলীয়া সাইজত বনাই ল'ব পাৰে। হাৰ্ট শেপতো কৰিব পাৰে, নহলে ডোনাট শেপতো কৰিব পাৰে। এয়া চাওক 1 কাপ সুজিৰে মোৰ ইমান কেইটা লাৰু হৈ গৈছে। তাৰ পাছতে কেৰাহীখনত তেল গৰম কৰি তাত মই এটাকৈ লাৰু কেইটা দি পেলাই ভাজি লম। এটাকৈ দি দিম তেলখিনিৰ ভিতৰত। চাওক তাৰপিছত এইখিনি নিজে অকণমান দেৰি ৰঙা হ'বলৈ দি পেলাই তাৰ পাছত লৰাই দিব, নহলে ফাটি যায়। চাওক মই ধুনীয়াকৈ এতিয়া ৰঙা হৈ আহিছে লাৰুখিনি। ধুনীয়াকৈ ৰঙা হৈ অহাৰ পাছত চাওক কিমান ধুনীয়া এটা নাস্তা ৰেডি হৈ গৈছে আমাৰ। আলহী আহিলে আপোনালোকে পৰিৱেশন কৰিব পাৰে বা এনেও সন্ধিয়া টাইমত নিজেও পৰিৱেশন কৰিব পাৰে। নিশ্চয় আপোনালোকে ভাল পালে, ট্ৰাই কৰিব নিশ্চয়। থেংক ইউ।